हे दोस्तों वेलकम माय यूट्यूब चैनल viralvideo ब्लॉग तो होली সকলকে হোলিৰ শুভেচ্ছা ৰাখিল হোলি একদম হোলি লাগছে আৰু মোৰ বেলেগ দিনৰ দৰে আজি নৰ্মেল ব্লগ এটা হ'বলৈ যায় আছে নৰ্মেল নহয় আৰু হোলি স্পেচিয়েল আৰু একদম ধমাকা ভিডিঅ' হ'বলৈ যায় আছে এইমাত্ৰ উঠিলোঁ মানে 10টা মান বাজিলে আৰু মানে বাহিৰত মানে হোলি খেলি আছে ভাইটিহঁতে তো এতিয়া মই উঠো চাহ তাহ খাওঁ আৰু নৰ্মেল দিনৰ দিনা মই এনেকৈ কি হ'ব চুগুৰ গাইছ দেখছি না সৰু ছোৱালীকেইটা হ'ব লাগছে তো গাইছ কলা চলি বগা হৈ গৈছোঁ না একদম বগা কৰি দিছে একদম তো আমাৰ এইবাৰ হোলি আনাই দিয়ক তো বাহিৰত দেখি যাই আছোঁ ৰ'ব কি হৈ চাওঁ সেইকাৰণে লেতেৰা চলা পিন্ধিছিলোঁ দেখছি না কি গাল তো দিয়ক আৰু এই জীৱন চকুত লাগছি না মইতো হোলিত লাফা খোৱালৈ লৈ একদম ৰেডি হৈ আছোঁ একদম ৰাহুলক চাওকচোন একবাৰ মানে মোকতো কচিয়ে লাখি হয় না তোৰ ৰাহুলকতো মোতকৈ বেহুদা কৰিছে দেখছি না একদম তো সেইকাৰণে লেতেৰা কাপোৰ পিন্ধিছিলোঁ কাৰণে বগা কাপোৰ পিন্ধি খেলিব লাগে কিন্তু লেতেৰা কাপোৰ সেইকাৰণে আপোনাক বাৰ কৈ আছোঁ ৰাহুলো লেতেৰা কাপোৰ পিন্ধি দেখা নাই একদম মই জয়সাগৰ প্ৰত্যেক বস্তু তাৰমানে এইটো চলে এজনে পিন্ধি আৰু লাকি জানে না মোক কেনা হৈছে দেখছি আপোনালোকে তো এতিয়া লাকি তো লাকিৰ হোলি বেছি লাগছি না লাকিৰ হে একদম হোলি লাগছে একদম তোমাৰ এইবাৰ শান্তলক চাক মাক বাবা আপা ও নাই সেই নেদবি নাজাৰং আৰু এইবাৰ ভাইটি ভৰ্তি হোৱাৰ কাৰণে ৰাস্তা ঘূৰি আছোঁ সৰুতে আমি গৈছিলোঁ দেওবাৰ আনন্দ দিয়া হে কয়লা বাবা আনন্দ দিয়া হে কয়লা বাবা তো গাইছ এনেকৈ গান গাই আজি দেউলটো ঘূৰোৱা হ'ব আমাৰ গাঁওখনত ঘূৰাব তো ইয়াত দেউলটো আছিল গাইছ তো দেউলটো আজি উলিয়াই নিয়া হৈছে আৰু ঘূৰাব নিব চুম এটা খাই যায় ইমান মৰম দেখছি না দাইদাক ভায়াকৰ মৰম তো আৰু ইভাগে ৰাহুলৰ ভিডিঅ' বনাই আছে ৰাহুলৰ লিংকটো দিয়াই থাকব লেভেলটো নাছে দেখছি নে যদি সাবস্ক্রাইব কৰা নাই প্লিজ সাবস্ক্রাইব কৰিব কি দিম ব্লগ গাইছ কি দিম ব্লগ হ্যাশট্যাগ ঘুমে গাইৰা আৰু এটা লাইক আৰু কমেন্ট শেয়াৰ কৰি দিব গাইছ ধমাকা হ'ব যায় আছে আৰু ভাল ভিডিঅ' আহি আছে দে আর কথা লাগে দাম বন্ধু কেতাক লাগে দাম বলবো দেখ আর তো এনেকৈ দেউল ঘূৰোৱা হৈ গ'ল গাইছ এতিয়া পায়স খাব লাগে মানে খিচিৰি তো গাইজ মানে ইমানো এটা ভাল নালাগে আগতে সৰু আছিলোঁ আমি সৰু থাকোঁতে কিমান ভাল হোলি খেলিছিলোঁ এতিয়া ডাঙৰ হৈ যায় সময় বাঢ়ি আছে এতিয়া চাওক এতিয়া কাৰোবাক হোলি লগাব গ'লে শিল মাইক দিম কেনাহান মানে এতিয়া ব্যৱহাৰটো হৈছোঁ আগতে হোলি লাগাইছিলোঁ বা মৰম আছিল এটা আজিকালি সিমান নাপায় দিয়কচোন তো হোলি তাৰ আজিকালি ইমানে আৰু মানে বেছি নাই ঘৰ ঘূৰাব যাম অলপ পিছত মানে ঘূৰাব নহয় আমাৰ ঘৰক লৈ তো গাইজ ভিডিঅ'টো এখনি আছিল মানে গৈ ঘূৰাব দিছে অলপ আৰু ভিডিঅ'টো আজি সৰু একদম নৰ্মেল আছিল মানে হোলি বুলি এখনিয়ে অলপ এনজয় কৰিলোঁ আৰু তো লাকি ভিডিঅ'টো কি কৰোঁ দে তো গাইজ ভিডিঅ'টো যদি ভাল লাগিল লাইক সাবস্ক্ৰাইব কৰিব তো আৰু ইভাগে শুনি আছে আমাৰ বকাহুৰ আৰু ইভাগে আছে বিকাশ আৰু ইভাগে লাকি তো দিয়ক আৰু বকাহুৰ বুলি কৈছে মানে তামচা কৰিছোঁ গাইজ শান্তুল আছে তো বাই